কৃষ্ণ দৈবকিত ভৈরায় অঙ্ক শুক্র গোড়া করব গোবিন্দ কৃষ্ণ কৃষ্ণ পথৰ কণ্ঠকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখনি চৰণ বৰ কষ্ট পাইছা চাগে তুমি নাই নাই কৃষ্ণ তুমি মোক চিনিবলৈ অস্বীকাৰ কৰি নিজৰ পৰম মিত্ৰ বুলি যি শ্ৰদ্ধা যি স্নেহ কৰিলা জ্ঞাপন তাৰ তুলনাত এই ক্ষুদ্ৰ কণ্ঠকে মোৰ কি কৰিব পাৰে কৃষ্ণ কি কৰিব পাৰে মই একো কষ্ট পোৱা নাই কৃষ্ণ তোমাৰ দৰ্শন মাত্ৰকে মোৰ সমস্ত দুখ দূৰ হৈ গ'ল কৃষ্ণ সমস্ত দুখ দূৰ হৈ গ'ল কৃষ্ণ সখা কৃষ্ণ আৰু সখা কৃষ্ণ এটা কথা কোৱাচোন মোক কোৱা ঘৰ পৰা আহোঁতে মোলৈ নিশ্চয় সুস্বাদু দ্ৰব্য আনিছা দিয়া সখা অযথা নকৰা পলম যি দ্ৰব্য আনিছা ভুঞ্জিম মই তীক্ষণে নাই 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 কৃষ্ণ মই হলো দৰিদ্ৰ ভিক্ষু মোৰ দৰে দৰিদ্ৰ ভিক্ষুকেতো তোমালৈ কি আনিব পাৰো নাই নাই কৃষ্ণ মই একোৱে অনা নাই কৃষ্ণ মই একো অনা নাই সখা কৃষ্ণ মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা কোৱা কৃষ্ণ কোৱা অতি অল্প বস্তু যদি ভক্তজনে মহা স্নেহে মোক কৰে অৰ্পণ সেই বস্তু হয় অসংখ্য আৰু অভকতে যদি নানাবিধ বস্তু দিয়ে তাত মোৰ অলপো আগ্ৰহ নাই গতিকে সখা যি দ্ৰব্য আনিছা লজ্জাক উপেক্ষি দিয়া মোক ভুঞ্জু মই পেট ভৰি তুষ্ট হওক সমস্ত চৰাচৰ দিয়া দিয়া সখা নাই কৃষ্ণ চোৱা কৃষ্ণ মই একো অনা নাই মইনো বাৰু তোমালৈ কিবা আনিব পাৰো জানো নাই কৃষ্ণ মই একো অনা নাই বাৰু সখা নালাগে তোমাৰ দ্ৰব্য কৃষ্ণ তুমি মোৰ পৰম বান্ধৱ শ্ৰী কৃষ্ণ তোমাৰ স্থান সদা মোৰ হৃদয়ৰ মাজত শ্ৰী কৃষ্ণ আহা মোৰ হৃদয়ৰ মাজলৈ আহা শ্ৰী কৃষ্ণ আহা শ্ৰী কৃষ্ণ আহা শ্ৰী কি কৰা কৃষ্ণ নাই নাই কৃষ্ণ এয়া নহয় তোমাৰ যোগ্য নকৰিবা কৃষ্ণ নকৰিবা কাতৰে কৰিছো অনুৰোধ নকৰিবা কৃষ্ণ নাই তাত তোমাৰ যোগ্য সম্ভাৱ বিৰিলন্ত আঠে বেঠে তিৰি উঠো
লোকৰ মাজে এসা পৰিচা খন্ত এক দৃষ্টি হরি হরিয়ে এহিউ বস্ত্র গাঁঠি মেলি কৃষ্ণ দেখিলাম বন তুলসীলা ঘুরি হরি হরিয়ে হরি হরিয়ে সখা এই কাৰণেই এই দ্ৰব্য মোক দিবলৈ তুমি অস্বীকাৰ কৰিছিলা কৃষ্ণ তুমি হলা ত্রিজগতর ঈশ্বর এই সামান্য চাউল মুঠে মইনো বাৰু কেনেকৈ তোমাক অৰ্পণ কৰোঁ সখা কেনেকৈ অৰ্পণ কৰোঁ সখা তুমি সামান্য বুলি ভবাই চাউল কেইমুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুভৱেই কৰিব পৰা নাই প্ৰেম ভাৱেৰে নাই চাউল কেইমুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ এয়া সংসাৰৰ সৰ্বোত্তম আৰু অমূল্য উপহাৰ আৰু ইয়াকে দিবলৈ তুমি অস্বীকাৰ কৰিছিলা কৃষ্ণ আৰু এইমুঠি অন্ন যদি আপুনি গ্ৰহণ কৰে তেতিয়াহ'লে আমিও বিপ্ৰক সেবিবৰ সেইটো যাব লাগিব নাহাত সেইবাবে এইমুঠি অন্ন তেজি দিয়ক দেৱী 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 বন্ধুৱে অন্ন আপুনি খাব নেকি দিয়ক আমি ইয়াক ভগাই খাম নাই নাই দেৱী নাই নাই তাক তোমালোকৰ যোগ্য হে মোৰ বান্ধৱ হে মোৰ প্ৰভু কৃষ্ণ গোসাই তোমাৰ শকতি তোমাৰ মায়া বুজিব পৰা ক্ষমতা মোৰ নাই দিয়া দিয়া আশীৰ্বাদ সদা ভকতি থাকে যেন ৰাধু সখা তোমাৰ স্থান নহয় তাত তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত কৃষ্ণ বাৰু সখা কৃষ্ণ উঠা শ্ৰী কৃষ্ণ আজি অতীতৰ স্মৃতিয়ে বাৰে বাৰে দোলা দিছে সেই অন্তৰত অতীতৰ স্মৃতি সখা মনত আছেনে গুৰু সান্দীপনী মুনিগৃহৰ সেই ভয়ংকৰ নিশাটিৰ কথা কৃষ্ণ মোৰ মনত আছে প্ৰবল বৃষ্টিপাত প্ৰবল ধুমুহাৰ সেই নিশাটিৰ কথা জানো পাহৰিব পাৰিম কৃষ্ণ সখা কৃষ্ণ অবিৰাম গতিত বৃষ্টিপাত হৈছিল দিশহাৰা পথভ্ৰষ্ট হৈছিলোঁ আমি দিবাকৰ অস্তাচলে কৰিছিল ক্ৰমণ
অহু ৰাত্ৰি সখা তোমাৰ কৰতেৰে মোক ৰাখিছিলা সাৱটি শ্ৰী কৃষ্ণ অনন্তৰে আদিত্য পূব প্ৰান্তত হ'ল উদয় আৰু আমিও সখা শুষ্ক কাষ্ঠ গ্ৰহণ কৰি গুৰুগৃহে আহিলো আগুৱাই শ্ৰী কৃষ্ণ হয় হয় কৃষ্ণ সকলোবোৰ স্মৃতি মোৰ আছে মনত সখা কৃষ্ণ যিজনে নিজ শৰীৰক তুচ্ছ জ্ঞান কৰি গুৰু সেৱাত নিজকে কৰে অৰ্পণ সেইজন গুৰু ভকতিৰে পূৰ্ণ হৈ লাভ কৰে ব্ৰহ্ম জ্ঞান শ্ৰী কৃষ্ণ তুমিও সখা তাৰ নোহোৱা ব্যতিক্ৰম কৃষ্ণ মই বাৰু সখা সখা কৃষ্ণ তুমি যে তাহানিতে মোক কানাই কানাই বুলি মাতি লুকুৰি আহিছিলা আজি এবাৰ কানাই বুলি মাতাচোন মোৰ বৰ শুনিবৰ মন গৈছে কানাই বুলি সেইবোৰতো কৃষ্ণ বৰ অতীতৰ কথা তথাপিও আজি আমি বাল্য বন্ধু লগ হৈ অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰিছো আৰু তুমি যেতিয়া সেই অতীতৰ সেই নাম শুনিব বিচাৰিছা ময়ো নিশ্চয় সেই নামেৰে তোমাক কৰিম সম্বোধন মই তোমাক মাতিছিলো যেতিয়া যেতিয়া বৃন্দাবনত ধেনু চৰাই চৰাই আমি কৰিছিলো বিহাৰ তেতিয়া তেতিয়া মই তোমাক মাতিছিলো কানা 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 কৃষ্ণ কানাই তোমাৰ অনুৰোধ মই ৰক্ষা কৰিলো নহয় এতিয়া তুমিও কিন্তু মোৰ এটা অনুৰোধ ৰক্ষা কৰিব লাগিব সখা কোৱাচোন কানাই তুমি কিন্তু পূৰ্বৰ দৰে বৰ চতুৰ হৈ আছা কানাই কোৱা ভকতৰ অধীন মই ভকতৰ মনোবাঞ্ছা পূৰণ কৰাই মোৰ প্ৰধান কৰ্তব্য কোৱা কানাই যেতিয়া বাল্যকালত আমি ধেনু চৰাই ঘূৰিছিলো প্ৰবল প্ৰতাপী সেই দৈত্য দানৱবোৰক তুমি সংহাৰ কৰিছিলা আৰু যেতিয়া আমাৰ ধেনুবোৰ আমাৰ স্থানৰ পৰা বহু দূৰ আগুৱাই গৈছিল তেতিয়া তোমাৰ মুৰলীৰ মধু জংকাৰত দূৰ দূৰণিৰ ধেনুৰ লগতে গোপ গোপীসকল উন্মাদিনী হৈ লৰি আহিছিল কিন্তু আজি বহু বৰ্ষ অতীত হৈ গ'ল সেই মুৰলীৰ মধু জংকাৰ আজিও যেন এই কৰ্ণই শুনিবৰ বাবে কৰে হাহাকাৰ কানাই মোৰ অনুৰোধ তুমি এবাৰ সেই মুৰলীৰ মধু জংকাৰ পুনৰ কৰি উচ্চাৰণ জগতবাসীক কৰা মগন কোৱা কানাই মোৰ এই অনুৰোধ ৰক্ষা কৰিবা নিশ্চয় সখা নিশ্চয় ৰুক্মিণী শ্ৰী কৃষ্ণ সখা কৰ্মব্যস্ততাৰ বাবে মুৰলীক বাধি দিছিল কিন্তু আজি তোমাৰ অনুৰোধ ৰক্ষা কৰি পুনৰ হাতত তুলি ললোৱেই মোহন মুৰলী ব'লা সখা এই মুৰলীৰ ধ্বনিৰে পুনৰ উভতি যাওঁ আমি তাহানিৰ সেই বাল্যকাললৈ